কবিতাৰ শিৰোনাম দেউতা, কবি মুকেশ সিং। আদৰ্শ জীৱনৰ বাবে এদিন আদৰ্শ ব্যক্তি এজন বিচাৰি ওলালো। গোটেই জগত বিচাৰি কত যে হাবাথুৰি খালো। কিন্তু কি যে আচৰিত, আদৰ্শ ব্যক্তি হোৱা সম্পূৰ্ণতা কতোৱেই নাপালো। সকলোৰে আছে দুখ গুণ, সংসাৰত নিস্বাৰ্থ নিষ্কাম ব্যক্তিটো কোন। মনৰ পুষ্পক বিমানত উঠি ত্ৰিলোক ত্ৰিভুৱন সকলোতে চলাথ কৰিলো। নাই নাই, মনে বিচৰা আদৰ্শ ব্যক্তি কতোৱেই নাপালো। ঠিক তেনে সময়তেই ঘামেৰে লুতুৰি পুতুৰি হৈ প্ৰখৰ ৰ'দকো নেওচি পিতাই আহি ওলাল। মুখমণ্ডলত নাই কোনো খং ৰাগ দেশ, নাই অহংকাৰৰ চিন, জিলিকিছে কেৱল প্ৰেমৰ কোবাল। মনৰ পুষ্পক থমকি ৰল, যেন তাৰ উদ্দেশ্য সম্পূৰ্ণ হ'ল। দেউতাৰ ব্যক্তিত্বই হঠাৎ আকৰ্ষিত কৰিলে। মনে যেন দেউতাৰ ব্যক্তিত্বৰ পৰিক্ৰমা আৰম্ভ কৰিলে। কিদৰে দেউতাই ৰাতিপুৱাই ওলাই যায় আৰু সংসাৰৰ চাকনৈয়াত হাবুডুবু খায়। নাই চেহেৰাত কোনো ক্লান্তি, যেন পৰিয়ালৰ বাবে তেওঁ সকলো দুখ সুখ পাহৰি যায়। মাৰ মমতা, মাৰ মৰম, মাৰ ত্যাগৰ কাহিনী কবিৰ কবিতাত গায়কৰ গীতত সদায় প্ৰশংসা পায়। কিন্তু বটবৃক্ষস্বৰূপ পিতৃয়ে সমাজত একোৱেই সমাদৰ জানো কিয় নাপায়। মা যদি মৰমৰ ছাঁ, জীৱনৰ ভেটি দেউতা। মা যদি জন্মদাত্ৰী, জীৱনৰ আধাৰ, আত্মাৰ সৃষ্টিৰ আঁৰত কিন্তু পিতৃ। নিজৰ বাবে যেন কৰিবলৈ তেখেতৰ একোৱেই নাই। মিঠাইৰ টোপোলা এটা ক'ৰবাত পালে চাইকেলত ওলমাই লৈ ঘৰলৈ যায়। পঢ়া শুনাত আওকাণ কৰিলে তেওঁ অগ্নি শৰ্মা হৈ চকু ৰঙা কৰি দেখুৱায়। তেওঁৰ চিন্তা অজানিতে বাবুৱে যেন কণ্টকময় ভৱিষ্যতৰ দিশে আগবাঢ়ি নাযায়। বৰষুণত তিতি তিতি আমালৈ ৰেইনকোট আনিছে। দেউতাই পোৱা বোনাছৰ টকাৰে আজি সকলোৱে নতুন পোছাক পিন্ধিছে। কিন্তু নিজলৈ দেখোন তেওঁ একোৱেই নানিলে। যদিও তেখেতৰ মুখমণ্ডলত প্ৰাপ্তিৰ আনন্দ এটি জিলিকি উঠিছে। জেলেপি খাই ভাল পোৱা দেউতাই জেলেপি খোৱা হেনো বহু বছৰ হ'ল। আৰু ঘৰত সৰু বৰ পুতলা, চিপছ, চকলেট দম লাগি গ'ল। ল'ৰা ছোৱালী লাহে লাহে ডাঙৰ হৈ আহিছে। পঢ়া শুনাৰ খৰচো বাঢ়িছে। চহৰৰ হোষ্টেলৰ মাচুল আৰু অন্যান্য খৰচ। দেউতাই অভাৰ টাইমৰ জুইত মনে মনে দহিছে। ল'ৰাই চাকৰি পাই বোৱাৰী আনিলে। জীয়েক গিৰিয়েকৰ ঘৰলৈ গ'ল। কেতিয়াবা মালৈ সিহঁতৰ ফোন এটা আহে, কিন্তু সন্তান বিয়োগত অস্থিৰ পিতৃ অকলশৰীয়া হৈ ৰ'ল। বৰ আচৰিত চৰিত্ৰ, যেন মহাভাৰতৰ কৃষ্ণ। সাৰথীৰ আসনত বহি সকলো তেওঁৱেই কৰিলে, যদিও কৃতিত্বৰ শাৰীত কোনো কালেই নপৰিলে।